নমস্কাৰ, মই শ্ৰী লক্ষণ মেদক। মই আপোনালোকৰ কাৰণে এনেকুৱা ভিডিঅ' বনাব বিচাৰিছে আপোনাৰো লাভ হয় আৰু আন এজনৰো লাভ হয় আপোনাৰ লগতে। কিয়নো আজি এই ভিডিঅ'টো বনাইছোঁ কাৰণ আমাৰ বহুতো অসুবিধা হয় আমাৰ এই সৰু বয়সতে চুলি পকি যোৱা, চুলি সৰি যোৱা, এনেকুৱা সমস্যা হয়। কিয় এনেকৈ হৈছে, এই সমস্যাৰ প্ৰতি সমাধান এটা ওলাই এই ভিডিঅ'টো আজি বনালোঁ। আৰু এই আমাৰ চেনেলটো যাতে আপুনি যদি ভাল পাইছে আৰু এনেকুৱা নতুন নতুন এপছ পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক এটা কৰি দিব আৰু কমেণ্ট এটা কৰি দিব। আজি আপোনালোকৰ কাৰণে এনেকুৱা এপছ আনিলোঁ, যিটো এপছৰ নাম হৈছে ডাক্তৰক আপুনি অনলাইনত আপুনি কথা পাতিব পাৰিব। আপোনাৰ কি হৈছে, কি হোৱা নাই, আপোনাৰ বিষয়ে কি হৈছে, আপোনাৰ চুলিখিনি কিয় পকিছে, আপোনাৰ চুলিটো কিয় সৰি গৈছে ইমান কম বয়সতে, আপোনাৰ এই সমস্যাৰ প্ৰতি কেনেকৈ আপুনি সাৱধান হ'ব, কেনেকৈ আপুনি কি খালে কেনেকুৱা কি হ'ব, গতিকে সকলোবোৰ সমাধান যাতে এই এপছটোত পাব। আপুনি এই এপছটোত আপুনি পোনে পোনে গৈ আপুনি ডাক্তৰৰ সৈতে কথা পাতি আপোনাৰ ঘৰতে আপুনি বহি আপোনাৰ যিখিনি সমস্যাৰ প্ৰতি সমাধান ওলায়, সেই সমাধানৰ এই গুৰি ওলাই যাতে আপোনাৰ চুলিখিনি বচাই ৰাখে আৰু আপুনি কম বয়সতে যাতে বহুত বয়সীয়া মানুহ লিখি দেখে। এই এপছৰ নিয়মসমূহ আপুনি এপছটো ডাউনলোড কৰাৰ পিছত আপোনাৰ তাত ভাষা চিলেক্ট কৰিব দিব, হিন্দী, ইংলিছ। আপুনি যোনটো বুজি পায়, হিন্দী হ'লে হিন্দী কৰিব, ইংলিছ হ'লে ইংলিছ কৰিব। আৰু আপোনাৰ লগতে আৰু কোনোবাই যাতে পায় এই ভিডিঅ'সমূহ শ্বেয়াৰ কৰি দিব, যাতে আজিকালি বহুতো কম বয়সতে 15, 16, 17 বছৰ বয়সতে চুলি পকি যায় বা চুলি সৰি যায় বা কিছুমান বহুতো ধৰণৰ ৰোগ হয়। চুলিৰ সমস্যা ওলায়, চুলি পাক খায়, চুলি মেৰ খাই যায়, ৰঙা পৰি যায়, তেনেকুৱা সমস্যা হ'ব। চুলি এগৰাকী কৰি হয়, সেইবোৰ সমস্যাৰ কাৰণে আপোনালোকৰ এইটো এপছটো এই ভিডিঅ'টো বনোৱা হ'ল। আৰু এই এপছটোৰ বিষয়ে আপোনালোকক ডেছক্ৰিপশ্যনত গৈ আপুনি ইয়াৰ পোনপটীয়াকৈ ডাউনলোড কৰি দিব পাৰিব, যাতে এই ভিডিঅ'টো সকলোৱে পায়। আপুনি আপোনালোকৰ লগৰসমূহকো যাতে শ্বেয়াৰ কৰি দিয়ে। নমস্কাৰ, মই শ্ৰী লক্ষণ মেদক। মই আপোনালোকৰ কাৰণে এনেকুৱা ভিডিঅ' বনাব বিচাৰিছে আপোনাৰো লাভ হয় আৰু আন এজনৰো লাভ হয় আপোনাৰ লগতে। কিয়নো আজি এই ভিডিঅ'টো বনাইছোঁ কাৰণ আমাৰ বহুতো অসুবিধা হয় আমাৰ এই সৰু বয়সতে চুলি পকি যোৱা, চুলি সৰি যোৱা, এনেকুৱা সমস্যা হয়। কিয় এনেকৈ হৈছে, এই সমস্যাৰ প্ৰতি সমাধান এটা ওলাই এই ভিডিঅ'টো আজি বনালোঁ। আৰু এই আমাৰ চেনেলটো যাতে আপুনি যদি ভাল পাইছে আৰু এনেকুৱা নতুন নতুন এপছ পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক এটা কৰি দিব আৰু কমেণ্ট এটা কৰি দিব। আজি আপোনালোকৰ কাৰণে এনেকুৱা এপছ আনিলোঁ, যিটো এপছৰ নাম হৈছে ডাক্তৰক আপুনি অনলাইনত আপুনি কথা পাতিব পাৰিব। আপোনাৰ কি হৈছে, কি হোৱা নাই, আপোনাৰ বিষয়ে কি হৈছে, আপোনাৰ চুলিখিনি কিয় পকিছে, আপোনাৰ চুলিটো কিয় সৰি গৈছে ইমান কম বয়সতে, আপোনাৰ এই সমস্যাৰ প্ৰতি কেনেকৈ আপুনি সাৱধান হ'ব, কেনেকৈ আপুনি কি খালে কেনেকুৱা কি হ'ব, গতিকে সকলোবোৰ সমাধান যাতে এই এপছটোত পাব। আপুনি এই এপছটোত আপুনি পোনে পোনে গৈ আপুনি ডাক্তৰৰ সৈতে কথা পাতি আপোনাৰ ঘৰতে আপুনি বহি আপোনাৰ যিখিনি সমস্যাৰ প্ৰতি সমাধান ওলায়, সেই সমাধানৰ এই গুৰি ওলাই যাতে আপোনাৰ চুলিখিনি বচাই ৰাখে আৰু আপুনি কম বয়সতে যাতে বহুত বয়সীয়া মানুহ লিখি নেদেখে। এই এপছৰ নিয়মসমূহ আপুনি এপছটো ডাউনলোড কৰাৰ পিছত আপোনাৰ তাত ভাষা চিলেক্ট কৰিব দিব, হিন্দী, ইংলিছ। আপুনি যোনটো
বুজি পায় হিন্দী হ'লে হিন্দী কৰিব, ইংলিছ হ'লে ইংলিছ কৰিব। আৰু আপোনাৰ লগতে আৰু কোনোবাই যাতে পায় এই ভিডিঅ'সমূহ শ্বেয়াৰ কৰি দিব, যাতে আজিকালি বহুতো কম বয়সতে 15, 16, 17 বছৰ বয়সতে চুলি পকি যায় বা চুলি সৰি যায় বা কিছুমান বহুতো ধৰণৰ ৰোগ হয়, চুলিৰ সমস্যা ওলায়, চুলি পাক খায়, চুলি মেৰ খাই যায়, ৰঙা পৰি যায়, তেনেকুৱা সমস্যাসমূহ চুলি কেঁকুৰা কেঁকুৰি হয়। সেইবোৰ সমস্যাৰ কাৰণে আপোনালোকৰ এইটো এপছটো এই ভিডিঅ'টো বনোৱা হ'ল। আৰু এই এপছটোৰ বিষয়ে আপোনালোকক ডেছক্ৰিপশ্যনত গৈ আপুনি ইয়াৰ পোনপ্ৰথমে ডাউনলোড কৰি দিব পাৰিব, যাতে এই ভিডিঅ'টো সকলোৱে পায়। আপোনালোকৰ লগৰসমূহকো যাতে শ্বেয়াৰ কৰি দিয়ে। নমস্কাৰ।